আজি নতুন ৰেচিপি ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আহিলো। আজিৰ ৰেচিপি ভিডিওটোত আছে কেটলি পিঠা। কেটলি পিঠা কেনেদৰে প্ৰস্তুত কৰিলো ভিডিওটোৰ যোগেৰে আপোনালোকৰ মাজলৈ আগবঢ়ালো। যদি ভাল লাগে ভিডিওটো চাব। এটা ষ্টিলৰ গামলাত মই আধা কেজি জোখৰ নানিয়া চাউল ললো আৰু ভালদৰে চাউলকেইটা ধুই ললো। আধা ঘণ্টা সময়ৰ কাৰণে এনেদৰে চাউলখিনি তিয়াই ঢাকি ৰাখিলো। আধা ঘণ্টাৰ পিছত এনেদৰে চাউলখিনি এটা খৰাহিত বাকি ললো। যেহেতু মই মিক্সিত পিচিম সেয়েহে পানীখিনি নিজনি হ'বলৈ অলপ এনেদৰে ৰ'দত উলিয়াই দিলো। আৰু এনেদৰে মিক্সিত পিহি চালি লৈ পিঠাগুড়ি প্ৰস্তুত কৰি ললো। পিঠাগুড়িৰ পৰিমাণ অনুযায়ী মই 1.5 কাপ চেনি দিলো। এয়া অলপমান লং ইলাচি গুড়ি কৰি দিলো। নাৰিকলো ৰুকি দিব পাৰে, মোৰ নাৰিকল নাছিল সেয়েহে মই নিদিলো। আৰু এয়া পৰিমাণ অনুযায়ী এচামুচ ঘিউ দিলো। ঘিউ দিলে গোন্ধটো বৰ সুন্দৰকৈ ওলায়। এতিয়া সকলোখিনি সামগ্ৰী একেলগে মিশ্ৰণ কৰি এনেদৰে অলপ অলপ পানী দি সানিব লাগিব। এনেদৰে গোটা গোটা নোহোৱালৈকে ভালদৰে সানি থাকিব। পানী কিন্তু কমকৈ দি সানিব। এতিয়া এখন চাউল লোৱা চালনী লৈ ভালদৰে ধুই পিঠাগুড়িখিনি অলপ অলপকৈ চালনীখনত দি ল'ব আৰু এনেদৰে ভালকৈ চালি ল'ব। আনফালে এটা কেটলিত ভালকৈ পানী উতলাই ল'ব আৰু কেটলিটোৰ সাফৰ চটাত এনেদৰে ঘিউ নহ'লে মিঠাতেল সানি ল'ব। এতিয়া এখন পাতলা চাফা কটন কাপোৰ ল'ব আৰু এই কটন কাপোৰখন পানীত তিয়াই ল'ব। এতিয়া চালি লোৱা পিঠাগুড়িখিনি কেটলিৰ সাফৰ চটাত লাহে লাহে দি ল'ব। পাতলকৈ দিব, হেঁচা মাৰি নিদিব। যদি হেঁচা মাৰি দিয়ে বস্তুটো সিজাত অকণমান অসুবিধা হয়। আৰু এনেদৰে সুন্দৰকৈ কাপোৰখনে সাফৰটো মেৰিয়াই ভালকৈ বান্ধি দিব যাতে কাপোৰখন খোল খাই নাযায়। তাৰ পাছত লাহেকৈ কেটলিটোৰ মুখত সাফৰখন দি দিব। এনেদৰে কমেও 5 মিনিট সময় উতলিবলৈ দিব। এনেদৰে কেটলি পিঠা ৰেডি হৈ উঠে। এয়া মোৰ কেটলি পিঠা ৰেডি হৈ গ'ল।